নমস্কাৰ মই হৈছোঁ তহমতি গৈ আপোনালোকে চাই আছে আপোনালোকৰ টি মম চেনেল জ্ঞানম আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এলপি আৰু ইউপি মাৰ্কছ আপোনালোকে কেনেদৰে যোগ কৰিব যেহেতু 4500 পোষ্টৰ এপ্লাই 15 তাৰিখৰ পৰা আৰম্ভ হ'ব গতিকে তাৰ আগতে আপোনালোকে এলপি আৰু ইউপি মাৰ্কছ কেনেদৰে যোগ কৰিব বহুতে কোৱেশ্চন কৰিছিল কি এলপি আৰু ইউপি মাৰ্কছ যোগ কৰোঁতে অলপ অসুবিধা হৈছে গতিকে ভিডিঅ' আকাৰে পাৰিলে আপুনি দিব গতিকে মই তাৰ বাবে ভিডিঅ' আকাৰে আপোনালোকৰ বাবে এলপি আৰু ইউপি মাৰ্কছ কেনেদৰে যোগ কৰে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ডিস্ট্ৰিক্ট সিলেকশ্যন কৰোঁতে আপোনালোকে বহুত সাৱধান হ'ব হেতু ওপৰতো মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আকৌ আহিম গতিকে এটা চাওঁ বলকচোন এলপি আৰু ইউপি মাৰ্কছ আপোনালোকে কেনেদৰে যোগ কৰিব আমি এতিয়া এলপি টেটৰ ক্ষেত্ৰত মাৰ্ক ক্যালকুলেশন কেনেকৈ কৰিম হায়াৰ সেকেন্ডাৰীত আপোনাৰ সাপোজ ধৰি লৈছোঁ 70% বা 70% আছে তাৰ আমি 5% ল'ব লাগিব গতিকে কেনেকৈ উলিয়াম 70 divided by 100 into 5 গতিকে আমি 3.5 পালোঁ ঠিক তেনেদৰে ডিএলএডৰ ক্ষেত্ৰত যদি আপোনাৰ 75% আছে যাৰ যিমান আছে হেতু আপোনালোকে নিজে বহাই ল'ব পাৰিব তাৰ আমি 5% ল'ব লাগিব গতিকে 75 divided by 100 into 5 কৰিলে আমাৰ ওলাই যাব 3.75 টেটৰ ক্ষেত্ৰত যেনিবা আপোনাৰ 60% আছে কাৰোবাৰ 70% থাকিব পাৰে কিছুমানৰ 58 থাকিব পাৰে গতিকে হেতু নিজৰ আপোনাৰ মাৰ্কছ অনুযায়ী ওপৰত বহাব লাগিব তলত ডিভাইডেড বাই 100 কৰিব লাগিব আৰু টেটৰ পৰা আমি কিমান পাৰ্চেন্ট ল'ব লাগিব 85% গতিকে 85 টো ইয়াৰ লগত ইনটু কৰিব লাগিব গতিকে আমি পালোঁ 51 আৰু এক্সট্ৰা সাৰ্টিফিকেট যেনে কালচাৰ সাৰ্টিফিকেট স্পোৰ্টছ সাৰ্টিফিকেট এনসিসি সাৰ্টিফিকেট যাৰ আছে তেওঁ 5 নম্বৰ যোগ কৰিব পাৰিব যেনেকৈ এনসিসি বি ক্ষেত্ৰত 3 নম্বৰ দিয়ে এনসিসি সি ক্ষেত্ৰত 5 নম্বৰ দিয়ে গতিকে আমি টোটালটো আমি হায়াৰ সেকেন্ডাৰী পৰা ল'ব লাগিব 5% ডিএলএডৰ পৰা ল'ব লাগিব 5% টেটৰ পৰা ল'ব লাগিব 85% আৰু এক্সট্ৰা যদি কাৰোবাৰ আছে তাৰ 5 নম্বৰ ল'ব লাগিব গতিকে টোটালটো আমি এনেকৈ প্লাস কৰিলে ইয়াত ওলাইছে 58.25 এটো হৈছে এলপি ক্ষেত্ৰত ঠিক তেনেদৰে যদি মই ইউপি ক্ষেত্ৰত চাবলৈ যাওঁ ইউপি ক্ষেত্ৰত হায়াৰ সেকেন্ডাৰী পৰা আহিব 5% গ্ৰেজুৱেচনৰ পৰা আহিব 5% টেটৰ পৰা আহিব 80% আৰু ডিএলএড বা বিএডৰ পৰা আহিব 5% গতিকে হায়াৰ সেকেন্ডাৰীত যদি আপোনাৰ 70% আছে তেতিয়া আমি 70 ডিভাইডেড বাই 100 ইনটু 5 কৰিব লাগিব গতিকে আমি পাইছোঁ 3.5 ঠিক তেনেকৈ গ্ৰেজুৱেটত যদি আপোনাৰ 65% আছে মই ধৰি লৈছোঁ আপোনালোকৰ যাৰ যিমান নম্বৰ আছে আপোনালোকে হিমান মতে ধৰি ল'ব গতিকে 65% থাকিলে 65 বাই 100 ইনটু 5 গতিকে 3.25 পাইছোঁ টেটৰ যেনেদৰে আপোনাৰ ইউপি ক্ষেত্ৰত 60% আছে তাৰ আমি 80% ল'ব লাগিব এলপি ক্ষেত্ৰত আমি 85 লৈছিলোঁ টেটত কিন্তু ইউপি ক্ষেত্ৰত টেটৰ পৰা আমি 80% ল'ব লাগিব আমি ওপৰ 60 ডিভাইডেড বাই 100 ইনটু 80% ইকুৱেল টু 48 পালোঁ ঠিক তেনেকৈ ডিএলএড বিএডৰ পৰা আহিব 5% তাৰ পৰা আমি যেনিবা আপোনাৰ ডিএলএড বা বিএডৰ 75% আছে গতিকে 75 বাই 100 ইনটু 5 গতিকে 3.75 আৰু এক্সট্ৰা যদি সাৰ্টিফিকেট আছে আপুনি তাৰ পৰা 5 নম্বৰ ল'ব পাৰিব গতিকে টোটালটো আমি এটা যদি প্লাস কৰি চাওঁ 58.5 গতিকে মই এটা মাৰ্কছ ধৰি লৈ পিনি আপোনালোকক মই দেখালোঁ যে কেনেকৈ এলপি ক্ষেত্ৰত কেনেদৰে আপোনালোকে মাৰ্কছ যোগ কৰিব আৰু ইউপি ক্ষেত্ৰটো কেনেকৈ মাৰ্কছ যোগ কৰিব গতিকে এলপি ক্ষেত্ৰতে হওক বা ইউপি ক্ষেত্ৰতে হওক আপোনালোকে নিজৰ নিজৰ মাৰ্কছসমূহ এনেদৰে যোগ কৰি চাব পাৰিব আৰু যেহেতু 4500 পোষ্টৰ এপ্লাই 15 তাৰিখৰ পৰা আৰম্ভ হ'ব যিসকলে নতুনকৈ এপ্লাই কৰিব এবাৰ তেওঁলোকে নিজৰ নিজৰ মাৰ্কছসমূহ এতিয়াই এনেদৰে চেক কৰি চাব যে টোটাল আপোনালোকৰ কিমান মাৰ্কছ আছে আৰু সেই মাৰ্কছ অনুযায়ী আপোনালোকে কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে আপোনাৰ 100% চাকৰি পোৱাৰ সম্ভাৱনা আছে হেতু চেক কৰিব আৰু এটা কথা ডিস্ট্ৰিক্ট সিলেকশ্যন কৰোঁতে বহুত সাৱধান হ'ব কাৰণ ডিস্ট্ৰিক্ট সিলেকশ্যনতে বহুতৰ খেলিমেলি হয় কিছুমানে লগৰ কথা শুনে কিছুমানে বেলেগৰ কথা শুনি পিনি ডিস্ট্ৰিক্ট সিলেকশ্যন ভুল কৰে সেইবাবে নম্বৰ বেছি থাকিও সকলোৱে চাকৰি পাবলৈ সক্ষম নহয় কাৰণ কিছুমানৰ নম্বৰ কম থাকে কিন্তু তেওঁলোকে ডিস্ট্ৰিক্ট সিলেকশ্যন সুন্দৰ হয় বাবে তেওঁলোকে এটা ধুনীয়া চাকৰি পাবলৈ সক্ষম হয় কিন্তু কিছুমানৰ ডিস্ট্ৰিক্ট সিলেকশ্যন ভুল হয় বেলেগৰ কথা শুনি তেওঁলোকে এপ্লাই কৰি দিয়ে কিন্তু হেতু মতে চাকৰি পাবলৈ সক্ষম নহয় গতিকে তাৰ ওপৰতো এটা মই ধুনীয়া ভিডিঅ' আনিবলৈ চেষ্টা কৰিম ডিস্ট্ৰিক্ট সিলেকশ্যন কেনেদৰে কৰিব যেহেতু 15 তাৰিখৰ পৰা এপ্লাই গতিকে তাৰ আগতে মই এটা আপোনালোকৰ ডিস্ট্ৰিক্ট সিলেকশ্যন কোনখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে আপোনাৰ চাকৰি পোৱাৰ সম্ভাৱনা বেছি আপোনাৰ নম্বৰ অনুযায়ী মই তাৰ ওপৰতো এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজত প্ৰস্তুত কৰিম গতিকে আজিলৈ ইমানেই যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থব যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকৰ মাজত গৈ সোনকালে পায়গে
গতিকে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি উপস্থিত হ'ম আজিলৈ ধন্যবাদ